নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে শ্বৰ্ট ইনফৰ্মেটিভ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম। বন্ধুসকল, ল'ৰাতকৈ ছোৱালীৰ মাত মিঠা হয় আৰু কোমল হয় কিয় জানেনে? যদি নাজানে ভিডিঅ'টো শেষলৈকে চাই যাব। লগতে লৈ আহিছোঁ কেইটামান আচৰিত ধৰণৰ ফেক্ট। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় শেষত মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ফেমিলি ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। আৰু প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো যদি ভিউজ কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ফেক্ট নাম্বাৰ 1, বৃত্ত এটা 360 ডিগ্ৰী থাকে কিয়? এটা বৃত্তত থকা কোণৰ মান যিকোনো ভাগত যেনে 100, 200, 300 আদি ভাগ কৰিব পৰা গ'লেও প্ৰাচীন বিজ্ঞানীসকলে এই ক্ষেত্ৰত 360 ডিগ্ৰী ভাগ কৰাটোহে পচন্দ কৰিলে। ইয়াৰ কাৰণ আছিল সেই সময়ত তেওঁলোকৰ হিচাপত এটা বছৰত 360 দিন আছিল। পাছত অৱশ্যে এই মানক শুদ্ধ কৰিবলৈ 5 দিন যোগ কৰা হয়। ডিগ্ৰীৰ ঘূৰণীয়া চিনটোৱে সূৰ্যক বুজায়। সূৰ্যই তাৰ কক্ষপথত এদিনত কিমান দূৰ আগবাঢ়ে তাক বুজাবলৈ ডিগ্ৰী চিনটো ব্যৱহাৰ কৰা হৈছিল। ফেক্ট নাম্বাৰ 2, মৰুভূমিত ৰাতি অতিশয় চেঁচা হয় কিয়? মৰুভূমি হ'ল গছ-পানী নথকা বালিময় আৰু শুকান বিস্তীৰ্ণ অঞ্চল। বৃষ্টিপাত কম আৰু বাষ্পীভৱন বেছি হোৱাৰ বাবে সাধাৰণতে মৰুভূমিৰ সৃষ্টি হয়। উষ্ণ মৰুভূমিত তাপমাত্ৰা বেছি হোৱাৰ বাবে বাষ্পীভৱনো বেছি হয়। মৰুভূমিৰ আকাশ সাধাৰণতে মেঘ নাথাকে, সেয়েহে দিনৰ ভাগত মৰুভূমিৰ ভূভাগে সূৰ্যৰ পাৰ সকলোখিনি তাপ শোষণ কৰে। আনহাতে ৰাতি তাৰ ঠিক ওলোটাটো ঘটে। আকাশত মেঘ নথকাৰ বাবে ভূভাগৰ তাপ দ্ৰুতগতিত বাষ্পীভৱন হয় আৰু চৌপাশ অতি চেঁচা হৈ পৰে। মৰুভূমিত সাধাৰণতে দিনৰ গড় তাপমাত্ৰা 38 ডিগ্ৰী চেলছিয়াছ, আনহাতে ৰাতি তাৰ তাপমাত্ৰা -4 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয়। ফেক্ট নাম্বাৰ 3, বৰফ পানীত উপঙি কিয়? সাধাৰণতে কোনো পদাৰ্থক গৰম কৰিলে আয়তন বাঢ়ে আৰু ঠাণ্ডা কৰিলে আয়তন কমে, কিন্তু পানীৰ ক্ষেত্ৰত এই কথাটো সুকীয়া। গৰম পানীক ঠাণ্ডা কৰিলে প্ৰথমতে পানীৰ আয়তন কমিলেও তাৰ উষ্ণতা 4 ডিগ্ৰী চেলছিয়াছতকৈ কমিলে পানীৰ আয়তন পুনৰ বাঢ়িবলৈ আৰম্ভ কৰে। পানী যেতিয়া ঠাণ্ডা হৈ বৰফ হয় তেতিয়া তাৰ আয়তন হয়গৈ আনৰ তুলনাত 10 গুণ বেছি। আয়তন বাঢ়ি যায় বাবেই পানীতকৈ বৰফ পাতল। সমান পৰিমাণৰ পানীতকৈ পাতল হোৱাৰ বাবেই বৰফ পানীত উপঙি থাকে। ফেক্ট নাম্বাৰ 4, পানী উতলিলে বুৰবুৰণি উঠে কিয়? পানীৰ মাজত দ্ৰৱীভূত অৱস্থাত বায়ু থাকে। পানী বেছি গৰম হ'লে বা উতলিলে পানীয়ে দ্ৰৱীভূত বায়ু ধৰি ৰাখিব নোৱাৰা হয়। তেনে অৱস্থাত সেই বায়ু বুৰবুৰণি আকাৰত ওপৰলৈ উঠি আহে। ফেক্ট নাম্বাৰ 5, গাখীৰত সৰ পৰে কিয়? গাখীৰত মাখন জাতীয় স্নেহ পদাৰ্থ মিহলি হৈ থাকে। গাখীৰ যেতিয়া টপত কৰা হয় বা উতলোৱা হয় তেতিয়া কিছু মাখন গাখীৰৰ পৰা পৃথক হৈ পৰে। মাখন গাখীৰতকৈ পাতল, সেয়েহে ই গাখীৰৰ ওপৰত থাকে। যেতিয়া গাখীৰ ঠাণ্ডা হয় তেতিয়া মাখন জাতীয় স্নেহ পদাৰ্থই সৰৰ ৰূপ লয়। গাখীৰ বিশুদ্ধ হ'লে হালধীয়া বৰণৰ মাখনো সৰৰ ৰূপত চকুত ধৰা পৰে। বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টো আছে ইমানেই। আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম।